আজি আমি কোণ এটা কেনেকৈ জুখিব লাগে সেই বিষয়ে আলোচনা কৰিম। প্ৰথমতে তোমালোকে কণমান যন্ত্ৰৰ লগত চিনাকি হৈ লোৱা। এবিধ হৈছে কণমান যন্ত্ৰ। কণমান যন্ত্ৰৰ কি থাকে, ইয়াতে ছবিত চোৱা কেন্দ্ৰবিন্দু এটা থাকে আৰু এডাল অনুভূমিক ৰেখা থাকে। এই মাজৰ বিন্দুটো হৈছে কেন্দ্ৰবিন্দু আৰু এই ৰেখাডাল হৈছে আমাৰ অনুভূমিক ৰেখা। এতিয়া আমি কোণ এটা কেনেকৈ জুখিম, তোমালোকে নেক্সট পেজত চোৱা। এইফালে এটা কোণ আমাক দেখুৱাই দিছে এইটো, আৰু কোণ এটাৰ এটা শীৰ্ষবিন্দু থাকে আৰু দুডাল বাহু থাকে। আমি কোণ এটা জুখিবৰ বাবে প্ৰথমতে কণমান যন্ত্ৰৰ যিটো কেন্দ্ৰবিন্দু থাকে, এই কেন্দ্ৰবিন্দুটো আমি কোণটোৰ শীৰ্ষবিন্দুৰ লগত একলগ কৰিব লাগিব আৰু অনুভূমিক ৰেখাডাল আমি এই বাহুৰ লগত একলগ কৰিব লাগিব। তাৰ পিছৰ ছবিটোত চোৱা, ইয়াতে কোণটোৰ ওপৰত আমাৰ কেন্দ্ৰবিন্দু আৰু শীৰ্ষবিন্দু একলগ কৰিছে আৰু অনুভূমিক ৰেখাডাল বাহুৰ লগত এক সমান কৰি ৰাখিছে। এইটো এনেকৈ ৰাখিছে, আমাৰ কেন্দ্ৰবিন্দু আৰু অনুভূমিক ৰেখা কোণৰ বাহু আৰু শীৰ্ষবিন্দুৰ লগত একলগ কৰিছে আৰু তাৰ পিছত আমাৰ কোণটো জুখিছে। এইডাল বাহু আমাৰ ইয়াতে লিখি দিছে নহয়, বাহুডাল আমাৰ কণমান যন্ত্ৰৰ কিমান ডিগ্ৰীত লগ লাগিছে চোৱা, আমাৰ 60 ডিগ্ৰীত লগ লাগিছে। 60 ডিগ্ৰীৰ সমান হৈছে, তেনেহ'লে এই কোণৰ মান কিমান হ'ব আমাৰ 60 ডিগ্ৰী। বুজি পাইছা? তাৰ পিছৰ পেজলৈ চোৱা, ইয়াতে কোণ জোখোৱা আহা বুলি দিছে। আমাৰ উদাহৰণত এটা কোণ আমাক জুখি দিছে আৰু বাকীকেইটা আমাক নিজকে কৰিবলৈ দিছে। চাই যাবা কেনেকৈ জুখিছোঁ। আমাৰ এই কোণটো এতিয়া জুখিব লাগে। এতিয়া আমি কি কৰিম, এইটো হৈছে আমাৰ শীৰ্ষবিন্দু, এই দুডাল বাহু। আমাৰ এই কোণটোৰ হিচাপ উলিয়াব লাগে, জোখ উলিয়াব লাগে। তেনেহ'লে আমি এতিয়া কণমান যন্ত্ৰৰ কেন্দ্ৰবিন্দু আৰু অনুভূমিক ৰেখাডাল আমি ইয়াৰ ওপৰত একলগ কৰি ৰাখি দিম, সমান সমান কৰি ৰাখি দিম। কেন্দ্ৰবিন্দু আৰু শীৰ্ষবিন্দু একলগ আৰু অনুভূমিক ৰেখাডাল একলগ কৰি পাতি দিছোঁ। এতিয়া চোৱা, আমাৰ ৰেখাডাল যিটো কোণত আমি হিচাপ উলিয়াব লাগে, সেই ৰেখাডাল আমাৰ কোনডাল বাহুত আমাৰ লগ লাগিছে চোৱা, 60 ডিগ্ৰী। এইটো 60 ডিগ্ৰীত লগ লাগিছে। তেনেহ'লে আমাৰ মাপ কিমান হ'ব, এই কোণৰ মাপ কিমান হ'ব, আমি ইয়াতে লিখি দিব লাগিব 60 ডিগ্ৰী। ঠিক তেনেদৰে আমি আমাৰ নেক্সট যিটো কোণ আছে, সেই কোণৰ হিচাপ কৰি আমি এইটো দেখিয়ে ক'ব পাৰোঁ, তথাপি আমি এইটো জুখি চাম। কণমান যন্ত্ৰৰ সহায়ত আমি জুখি চাম। আমি কেন্দ্ৰবিন্দু আৰু শীৰ্ষবিন্দু একলগ কৰিম আৰু অনুভূমিক ৰেখাডাল আমি একলগ কৰি দিম। দিয়াৰ পিছত আমাৰ কি হৈছে, একেবাৰে সমান সমানকৈ আমাৰ 90 ডিগ্ৰীৰ লগত লগ লাগিছে। 90 ডিগ্ৰী, তেনেহ'লে আমি জোখ কিমান পালোঁ এই কোণৰ, 90 ডিগ্ৰী। আৰু 90 ডিগ্ৰী মানে কি হয়, আমাৰ সমকোণ হয়। তাৰ পিছৰটো চোৱা, তাৰ পিছৰটো আমি ঠিক একেধৰণে আমি হিচাপ কৰিব লাগিব। কেন্দ্ৰবিন্দু আৰু শীৰ্ষবিন্দু একলগ কৰি দিম আৰু অনুভূমিক ৰেখাডাল আমি একলগ কৰি দিম। তাৰপিছত আমি কোণৰ এইটো চোৱা, এতিয়া আমাৰ ৰেখাডাল কাৰ লগত মিলিছে, বাহুডাল কোনটো কোণৰ লগত মিলিছে, আমাৰ 120 ডিগ্ৰীলৈকে হৈছে। তেনেহ'লে এই কোণৰ হিচাপ হ'ব আমাৰ 120 ডিগ্ৰী। বুজি পাইছা? এতিয়া বাকীকেইটা যিকেইটা কোণৰ আমাৰ মাপ উলিয়াব দিছে, তোমালোকে ঘৰত নিজে এবাৰ চেষ্টা কৰিবা। কণমান যন্ত্ৰৰ সহায়ত কোণৰ জোখ উলিয়াবলৈ চেষ্টা কৰিবা।